হেল্ল' মামা কি খবৰ আপোনাৰ? নাই মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মামা জানো আপোনাৰ নাম হিমন্ত বিশ্ব শৰ্মা বুলি। ভাগিনে মৰমতহে মাতিছে আপোনাক আৰু এইকণতে আপুনি বেয়া পাব লাগে। মামা ভাগিনৰ প্ৰতি ইমান অভিমান হলে বেয়া দেই মামা। মামা আমাৰ বুলেটবোৰ কেতিয়া দিব আপুনি? দিব লাগিছিল ন? দিব লাগিব দুই লাগিব নে স্প্লেণ্ডাৰ লাগিব? মামা তুমি লোকক যি গাড়ীয়ে দিয়া মোৰ আপত্তি নাই, কিন্তু মামা মোক বুলেট দিব লাগিব দেই মামা। কি লাগিব? তুমি কাণখনে এবাৰ নুশুনা নি? মোক বুলেট লাগিব, বুলেট বুলেট শুনিলা নে? কালাৰ কি লাগিব? মামা তুমি লোকক যি কালাৰ নিদিয়া, কিন্তু মোক সেউজীয়া কালাৰ লাগিব দেই মামা। আৰে মই এতিয়া বহুত বিপদ হৈ গ'লো। মামা আপুনি কিহৰ বিপদত পৰিছে? আপুনিতো মোকতো ক'ব পাৰে কথাটো। মইতো আপোনাক নিজৰ মামা বুলি ভাবোঁ, আপুনিতো নিজৰ ভাগিন বুলি ভাবি মোকতো কথাখিনি ক'ব পাৰে মামা। বুলেট দিম পিছত ল'ৰা বহিব নে ছোৱালী বহিব? समझ रहे हो বুলেট হলেতো পিছত কোনোবা বহিব লাগিব। মামা আপুনি মানুহক জমাই মাৰিব দেই। মামা শুনকচোন, আপোনাৰ মূৰৰ চুলিটা সৰি গ'ল, কিন্তু আপোনাৰ ধেমালি নগ'ল দেই। হয় নহয়? আপুনি সুধিছে যে মই কৈয়ে দিছোঁ শুনক, লোকে মাইকী বহোৱা বোৱাৰী বহোৱা তাত মোৰ কথা নাই, কিন্তু মামা মই নিজৰ গাৰ্লফ্ৰেণ্ডকহে বহুৱাম। ফেল কৰাক দিব লাগে নে পাছ কৰাক দিব লাগে? মামা আপুনি এটা কাম কৰক, ফেইল কৰা কালক বুলেটবোৰ দি দিয়ক। মানে মামা মই পঢ়াত বহুত গাধা। মামা আৰু এটা কথা, আপোনাৰ ফোনৰ নাম্বাৰটো দিয়কচোন। না আপুনি পৰীক্ষাৰ সময়ততো লুটি খাই যাব পাৰে, সেইটো কাৰণে কৈছোঁ আপোনাৰ নাম্বাৰটো দিয়ক। লৈ লওক। দেখিছোঁ বাৰু কওক। 7896050000। ইমান খৰকে গাইছে আৰু। মামা নাম্বাৰটো লাহে লাহে কওকচোন, মানে মই লিখিবলৈ নাপালোঁ, আপুনি ইমান খৰকে কৈছে, অকণমান লাহে লাহে কওক। লাহে লাহে কৈছো। 7896050000। ছেভ কৰিলোঁ বাৰু।